নমস্কাৰ শিক্ষাগুৰুসকল মই সাগৰ নীল আজি আকৌ আপোনালোকৰ মাজলৈ লৈ আনিছোঁ 504 কোৰ্ছৰ গুড 10, 11 আৰু 12 পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্ন আৰু উত্তৰ অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেল সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন ভিডিঅ'ৰ আপডেটবোৰ আপোনালোকে পাই থাকে প্ৰথম প্ৰশ্নটো লৈ আহিছোঁ গণিতত কি মূল্যায়ন হোৱা উচিত উত্তৰ গণিতত তলত দিয়া মূল্যায়নবোৰ হোৱা উচিত সমস্যা সমাধানত গণিত প্ৰয়োগ গাণিতিক যুক্তি ধাৰণা আৰু পদ্ধতিবোৰ গণিতৰ প্ৰতি প্ৰৱণতা আৰু গাণিতিক সংযোগসমূহ নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ গণিতৰ ধাৰণা শক্তিৰ 5টা চাৰিত্ৰিক বৈশিষ্ট্য লিখক গণিতৰ ধাৰণা শক্তিৰ 5টা চাৰিত্ৰিক বৈশিষ্ট্য হ'ল 1 নম্বৰ গাণিতিক সিদ্ধান্তসমূহ সত্যাপন কৰা 2 নম্বৰ উপপাদ্য বৈশিষ্ট্য আদিক নিজৰ ধাৰণাত বিশ্লেষণ কৰা 3 নম্বৰ শব্দক চিহ্ন আৰু চিহ্নক শব্দলৈ ৰূপান্তৰ কৰা 4 নম্বৰ ধাৰণাসমূহ শ্ৰেণী বিভাজন কৰা 5 নম্বৰ সঠিক বস্তুসমূহৰ মাজত বৈশিষ্ট্য বিচাৰি উলিওৱা নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ পৰ্টফলিঅ'ৰ দ্বাৰা শিক্ষাৰ্থীৰ কি উন্নতি হয় উত্তৰ পৰ্টফলিঅ'ৰ দ্বাৰা অক্ষমতাৰ অগ্ৰগতি হয় দলবদ্ধ কামৰ প্ৰতি আগ্ৰহ হয় জ্ঞানৰ উপলব্ধতা বৃদ্ধি হয় বিবেচনা কৰা দক্ষতা বৃদ্ধি হয় গণিতৰ প্ৰতি থকা ভয় আঁতৰি যায় নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ আমি নেক্সট কুৱেশ্যনটো আছে গুবা আৰু লিংকলনে 1981 আগবঢ়োৱা 5টা তথ্যটো লিখক 1 নম্বৰ উদ্দেশ্য মূল্যাংকনৰ বাবে বৰ্ণনামূলক তথ্য 2 নম্বৰ বিষয়বস্তুৰ সৈতে সম্পৰ্কীয় বিষয়ৰ তথ্য 3 নম্বৰটো হৈছে শিক্ষাৰ্থীৰ অভিভাৱক বা পিতৃ মাতৃ আৰু শিক্ষকসকলৰ মতামতৰ তথ্য 4 নম্বৰ প্ৰকৃত মূল্যৰ তথ্য মেধাৰ সক্ষমতাৰ স্তৰৰ তথ্য নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ শিক্ষণ প্ৰক্ৰিয়াত পিতৃ মাতৃক অগ্ৰগতিৰ খতিয়ান দিলে তেওঁলোকৰ কি বিষয়ৰ ওপৰত অৱগত হ'ব উত্তৰ শিক্ষণ প্ৰক্ৰিয়াত পিতৃ মাতৃক অগ্ৰগতিৰ খতিয়ান দিলে তেওঁলোকৰ অৱগত হ'ব শিক্ষকে কি অতিৰিক্ত শিকাইছে খ নম্বৰ ঘৰত কৰা অধ্যয়নত সহযোগ হ'ব বা সহযোগ কৰা গ নম্বৰ শিক্ষাৰ্থীজনৰ গৃহকৰ্মবোৰ পৰ্যবেক্ষণ কৰা যেনে প্ৰকল্প আদি ঘ নম্বৰ শিক্ষাৰ্থীৰ শিক্ষণ সম্পৰ্কে শিক্ষকৰ সৈতে আলোচনা কৰা শিক্ষাৰ্থীক অন্য অসহযোগী কিতাপ আৰু আহিলা যোগান ধৰা আজিলৈ ইমানেই শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল মই অচিৰেই আপোনালোকৰ সুবিধাৰ্থে 10 নম্বৰীয়া প্ৰশ্নৰ উত্তৰৰ ভিডিঅ' এটা লৈ আনিম যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই SN চিম্বলত গৈ নাইবা ডাইৰেক্ট ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে নেক্সট 10 নম্বৰীয়া প্ৰশ্নৰ আৰু উত্তৰ ভিডিঅ'টো লগে লগে আপোনালোকে পাই যায় ধন্যবাদ